আকৌ আমাৰ দেশত 22 লাখ ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিলে চৰকাৰে নিটৰ নিচিনা এক্সামৰ নিচিনা যেতিয়া ল'ৰা ছোৱালী ইমান কষ্ট কৰি পঢ়ে সেই এক্সাম তেওঁলোকে কেঞ্চেল কৰোঁ বুলি কৰি দিলে ডিউ টু দ্য পেপাৰ লিক যেতিয়া আমাৰ দেশত নিৰ্বাচন হয় এয়া আজি যোৱা পাঁচখন ৰাজ্যত যি নিৰ্বাচন হৈ গ'ল সেই কোটি কোটি মানুহে তাত ভোট প্ৰদান কৰিছে আৰু চৰকাৰে দাবী কৰিছে সেয়া হেনো নিকাভাৱে সেই ইলেকশ্যন নিৰ্বাচন হৈ গৈছে তেওঁলোকে দাবী কৰিছে কিন্তু তেওঁলোকে 22 লাখ ল'ৰা ছোৱালীৰ এক্সাম এটা তেওঁলোকে নিকাভাৱে প্ৰস্তুত কৰিব নোৱাৰে তেওঁলোকে পাতিব নোৱাৰে পেপাৰ লিক হৈ যায় আৰু আজিৰ কাহিনী নহয় প্ৰত্যেক বছৰ একেটাই কাহিনী 2015 2017 2021 2022 2024 2026 প্ৰত্যেক বছৰে অসমতো বিভিন্ন ধৰণৰ এক্সামত আমি পেপাৰ লিক হোৱা দেখিছোঁ যেতিয়া এক্সাম নিটৰ নিচিনা এক্সাম দিব যায় ল'ৰা ছোৱালী তেওঁলোকৰ চাৰ্টৰ বুটাম পৰ্যন্ত কাটি ৰাখে তেওঁলোকে ঘড়ী চশমা আঙুঠি একো নিব নিদিয়ে জাঙিয়া পৰ্যন্ত চেক কৰে ল'ৰা ছোৱালী তেওঁলোকে আমি দেখিছোঁ মুছলমান ল'ৰা ছোৱালীৰ হিজাব পৰ্যন্ত দাঙি চেক কৰে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া লাষ্টত কি কৰিলে তেওঁলোকে এক্সামটো কেঞ্চেল কৰি দিয়ে ডিউ টু দ্য পেপাৰ লিক আচলতে এটা ল'ৰা ছোৱালী যেতিয়া নিটৰ নিচিনা এক্সামৰ কাৰণে পঢ়ে প্ৰত্যেকটো ল'ৰা ছাত্ৰ ছাত্ৰীক সেই নিটৰ এক্সামত সোমাই পৰে কিতাপত সোমাই পৰে মানসিকভাৱে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বা বিভিন্ন ধৰণৰ গাঁৱৰ ল'ৰা ছোৱালী পাটনা দিল্লীৰ নিচিনা চহৰত গৈ পেলাই তেওঁলোকে ভাড়া ৰুমত থাকি পঢ়া শুনা কৰে মাক দেউতাকে লোন লৈ পেলাই হ'লেও তেওঁলোকক টিউশ্যন দিয়ে লাষ্টত কি কৰে লাষ্টত কি পালে পেপাৰ লিক এক্সাম কেঞ্চেল তেওঁলোকে মানসিকভাৱে আচলতে ভাগি পৰে আৰু ইয়াৰ দুখী কোন এডুকেশ্যন মাফিয়া পেপাৰ মাফিয়া নে চৰকাৰখন নে সম্পূৰ্ণ এডুকেশ্যন ছিষ্টেমটো আৰু আমাৰ জনতাই বা ভাৰতৰ দেশবাসী আমি ভাৰতীয় জনতা হিচাপে আমি বহুত কিবা কিবি বিচৰা নাই আমি বিচাৰিছোঁ যে কিবা এটা হ'লেই এতিয়া দেখিছোঁ আমি CBI লগাই বা ED লগোৱাই বিভিন্ন ধৰণৰ এতিয়া আমি দেখিছোঁ CBI হেডলাইন আহিছে CBI লগাইছে CBI ইনকুৱাৰী কৰিব আমাক CBI ইনকুৱাৰীৰ প্ৰয়োজন নাই আমাক ৰিজাল্ট লাগে হোৱাট ইজ দ্য ৰিজাল্ট আপোনালোকে সেইটো হেডলাইন আমাক দিব নালাগে দেশবাসীক দিব নালাগে আমি দেখিছোঁ এতিয়া এৰেষ্টৰ হেডলাইন আহিছে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন নেতাক এৰেষ্ট কৰিছে এৰেষ্টৰ হেডলাইন নালাগে দেশবাসীয়ে কনভিকশ্যন বিচাৰিছে ৰি এক্সাম কৰিব বুলি তেওঁলোকে সলিউশ্যন আনিছে হেডলাইন আনিছে ৰি এক্সামৰ নিচিনা আমাক হেডলাইন দৰকাৰ নাই দেশবাসীক হোৱাট ইজ দ্য পাৰ্মানেণ্ট সলিউশ্যন অনাগত সময়ত যে তাৰ আকৌ কোনো ধৰণৰ ৰিপিট নহ'ব তেনেকুৱা ধৰণৰ পেপাৰ লিকৰ তাৰ গেৰাণ্টি চৰকাৰে লৈছে নে নাই এডুকেশ্যন মিনিষ্টাৰে লৈছে নে নাই দেশৰ তাৰ ওপৰত গভৰ্ণমেণ্টে কি কাম কৰিছে কি পদক্ষেপ লৈছে আচলতে এটা যদি এক্সাম কেঞ্চেল হয় এটা এক্সাম অকল এক্সামে কেঞ্চেল হৈ নাযায় ল'ৰা ছোৱালীয়ে যি দিনে ৰাতিয়ে কষ্ট কৰি মানসিকভাৱে ভাগি পৰে তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ মেণ্টেলি ডিষ্টাৰ্ব হয় গাৰ্জেনৰ হোপ নাইকিয়া হৈ যায় আৰু আমাৰ নিচিনা মানুহৰ